দেওবাৰটো হৈছে মোৰ প্ৰিয় দিন আৰু দেওবাৰে হৈছে মোৰ জন্মবাৰো। সেইবুলি প্ৰিয় নহয় আকৌ দেই। সৰুতে আমি যেতিয়া স্কুলত আছিলোঁ গোটেই সপ্তাহটো নহয় ৰখি থাকোঁ যে দেওবাৰটো কেতিয়াকৈ আহিব। কাৰণ শনিবাৰে আমাৰ তেতিয়া বন্ধ আছিল আধা দিনৰ ক্লাছ। আৰু কিন্তু আজিকালি কি হয়, পাহিহঁতৰ শনিবাৰ আৰু দেওবাৰ দুইটা দিনে বন্ধ থাকে আৰু সেইটো হিচাপতে আমি কামবোৰ আধা কৰি কৰিব পাৰোঁ। এতিয়া শনিবাৰে আমি আমাৰ বাকীখিনি কামবোৰ কৰোঁ আৰু দেওবাৰটো আমি কৰোঁ ৰিলেক্স। আৰু দেওবাৰে মই সদায় কিবা এটা স্পেচিয়েল বনাওঁ। যিহেতু ৰিলেক্স কৰোঁ বুলি ক'লোৱে আপোনালোকক, উঠাটোতো দেৰি হয়, সেইকাৰণে সদায় দেওবাৰে বনে আমাৰ ছানডে ব্ৰাঞ্চ। আজি তেন্তে কি বনালোঁ ব'লকচোন চাওঁ। এয়া প্ৰথমতে লৈছোঁ মই মটৰ। এইখিনি ফ্ৰ'জেন মটৰ হয়। মই পানীখিনি ধুই লৈ ডিফ্ৰষ্ট কৰি ল'লোঁ আৰু তাৰপিছত এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া এখন কেৰাহী গৰম কৰিলোঁ, তাতে মই 2 চামুচ তেল গৰম কৰি ল'লোঁ আৰু তাৰপিছতে মিহিকৈ কুটা এয়া অলপমান পিঁয়াজ ইয়াতে দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু ইয়াৰ লগতে মই দিম এয়া সৰু চামুচেৰে 1 চামুচমান হ'ব আদা ৰুকি লোৱা। এইখিনি ধুনীয়াকৈ ইয়াতে দিলোঁ মই আৰু এই গোটেইখিনি যেতিয়ালৈকে ইয়াহঁতৰ চেণ্টটো নাথাকে তেতিয়ালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এয়া দেখিছে আদা আৰু পিঁয়াজ মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আৰু এইখিনি মটৰ, এইখিনি যে মই গ্ৰাইণ্ড কৰি ল'লোঁ, সেই যে আপোনালোকক দেখুৱাইছিলোঁ মটৰখিনি, এইখিনি মিক্সিত দি মই ধুনীয়াকৈ গোটেইখিনি পেষ্ট এটা বনাই ল'লোঁ। আৰু তাৰ পাছতে এইখিনি মানে একদম মিহি হ'ব নালাগে, মানে পেষ্টৰ নিচিনা। মাজে মাজে অলপমান বাইট থাকিলেও ভাল লাগে খাবৰ কাৰণে। মই সেইকাৰণে অলপমান একেবাৰে পেষ্ট কৰি ল'লোঁ আৰু অলপমান অকণমান গোটাকৈ তেনেকৈ ৰাখি থৈ দিছোঁ, যাতে বাইট এটা আহে খাবলৈ আৰু ভাল লাগে। আৰু এতিয়া মই ইয়াতে দিলোঁ জোখমতে নিমখ, ইয়াতে মই দিম অলপমান হালধি আৰু অলপমান মছলা। তাৰ পাছত এনেকৈ ধুনীয়াকৈ দেখিছে মিহলি কৰি মই কম গেছতে গোটেইখিনি যেতিয়ালৈকে ইয়াৰ পানীখিনি একেবাৰে শুকাই নাযায় তেতিয়ালৈকে ধুনীয়াকৈ সিজাই ল'ম। এইখিনিত অকণমান সময় লাগিব বাৰু, 10 মিনিটমান, কিন্তু এয়া দেখিছে 10 মিনিটমানৰ পাছতে ধুনীয়াকৈ মোৰ সকলোখিনি পানী ইয়াৰ শুকাই গ'ল আৰু ধুনীয়াকৈ সিজি গ'ল। মানে যেতিয়া পানী থাকে তেতিয়া পৰঠাত বা পুৰিৰ কাৰণে আপোনালোকে ষ্টাফ কৰিব নোৱাৰে, তেতিয়া বেলিলে ফাটি যাব। সেইকাৰণে ইয়াৰ পানীখিনি শুকুৱাই লোৱাটো বহুত বেছি জৰুৰী হয়। আৰু এইখিনি হৈ গ'ল। তাৰপিছত এইখিনি যেতিয়ালৈকে ঠাণ্ডা হৈ যায় তেতিয়ালৈকে মই এয়া পৰঠাৰ কাৰণে আটাটো মঠি লওঁ। আৰু ইয়াতে দিছোঁ মই অলপমান নিমখ, অলপমান ৰিফাইণ্ড অইল আৰু কেইটামান আজৱাইন। এইখিনি এতিয়া ঠাণ্ডা পানীৰে মই ধুনীয়াকৈ মঠি ল'ম। আৰু তাৰপাছতে মই আপোনালোকে গম পালে ইতিমধ্যে যে মই কি বনাব লৈছোঁ। মই আজি বনাব লৈছোঁ এয়া কণী আলুৰ এখন দম আৰু লগতে থাকিব মোৰ মটৰ ষ্টাফ কৰা পৰাঠা। আচলতে মটৰ ষ্টাফ কৰা মানে পুৰি আৰু আলুৰ দম মই বহুত দিনৰ পৰা দেখি আছিলোঁ ইনষ্টাগ্ৰামত। একচুৱেলি এইটো কলকাতাৰ মানে এটা ফেমাছ ব্ৰেকফাষ্ট ৰেচিপি হয়, উইণ্টাৰ স্পেচিয়েল। তাকে মই আজি অলপমান হেল্ডি ভাৰ্জন বুলি ক'ব লাগিব, কাৰণ যিহেতু মই পৰঠা বনাম, ইয়াত কম ঘি ইউজ হ'ব আৰু পুৰিত বহুত বেছি তেল ইউজ হয় যে, সেইকাৰণে। আৰু মই চিম্পল আলুৰ দমৰ ঠাইত মানে এয়া কণী আলুৰ দম বনাইছোঁ, সেইকাৰণে বেছি ভাল লাগিল খাবৰ কাৰণে। ইতিমধ্যে আপোনালোকে দেখিলে মই কণীকেইটা নিমখ অলপমান আৰু হালধিৰ সৈতে ফ্ৰাই কৰি ল'লোঁ। আৰু যি অকণমান তেল বাকী থাকিছিল সেইখিনি তেলতে মই পিঁয়াজখিনি দি দিলোঁ। আৰু লগতে দিম মই 1 চামুচ এয়া ৰচুন আৰু আদা খুন্দি ৰখা। এই সকলোখিনি গোন্ধ যোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। সকলোখিনি ফ্ৰাই হৈ যোৱাৰ পাছত ইয়াতে মই দিলোঁ 2টা বিলাহী, লগতে দিলোঁ জোখমতে নিমখ আৰু হালধি। আৰু ইয়াতে মই দিম এবাৰ মছলা। প্ৰথমতে দিলোঁ এয়া ৰেড চিলি পাউডাৰ, তাৰপিছতে দিম মই অলপমান এয়া শ্বাহী পনীৰ মছলা আছিলে। আপোনালোকেতো যিকোনো মছলা ইউজ কৰিব পাৰে, ন' প্ৰব্লেম। ইয়াতে আপোনালোকে নিজৰ ইচ্ছাতে মছলা ইউজ কৰিব পাৰে। এইখিনি ধুনীয়াকৈ মিক্স কৰিলোঁ মই আৰু গেছটো কম কৰি ধুনীয়াকৈ বিলাহীখিনি গলাই ল'লোঁ। আৰু তাৰ পাছতে এয়া দেখিছে মই পানীখিনি উতলাই ৰাখিছিলোঁ, সেই পানীখিনি ইয়াতে দি দিলোঁ। আৰু তাৰ পাছতে মই যিখিনি মই বইল কৰি ৰাখিছিলোঁ আলু আৰু ফ্ৰাই কৰি ৰখা মই কণীখিনি, সেই সকলোখিনি ইয়াতে দি দিম আৰু গেছটো হাই কৰি অলপমান সময় ধুনীয়াকৈ উতলাই ৰাখিম। কণীৰ আলুৰ দমখন যেতিয়ালৈকে ৰেডি হয় তেতিয়ালৈকে আহক আমি আমাৰ আজি ষ্টাফড পৰাঠা ৰেডি কৰি লওঁ। এয়া দেখিছে মই ৰুটি বল এটা ল'লোঁ, ডাঙৰকৈ হাতেৰে মোহাৰি অলপমান ডাঙৰ কৰি ল'লোঁ আৰু ভিতৰত ধুনীয়াকৈ চামুচৰ সহায়েৰে যিখিনি মই মটৰৰ যে ষ্টাফিং বনাই ৰেডি কৰিছিলোঁ প্ৰথমতে, সেইখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত এনেদৰে ভিতৰত ফিল কৰি ল'লোঁ। আৰু তাৰ পাছতে গোটেইখিনি মোৰ ধুনীয়াকৈ বন্ধ কৰি অলপমান শুকান আটা লগাই এনেদৰে বেলিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে
ভিডিঅ'টো দেখিছে যে মই বহুত স্পীডত বেলিছোঁ একচুৱেলি এইটো ভিডিঅ' ফাষ্ট ফৰৱাৰ্ড কৰা হৈছে কিন্তু আমি বহুত লাহে লাহে বেলিব লাগিব কাৰণ যিহেতু ভিতৰৰ ষ্টাফিংটো ফাটি যোৱাৰ বহুত বেছি চান্সেছ থাকে সেইকাৰণে একেবাৰে লাহে লাহে আৰু বহুত বেছি পাতলকৈ বেলিব পৰা নাযায় কাৰণ এই ষ্টাফিঙৰ কাৰণে মই যে কৈছিলোঁ এনেকৈ দেখিছে ধুনীয়াকৈ মই হেকি তাৰপিছত ঘিউ লগাই ধুনীয়াকৈ দুইটা ছাইডে ওলোটাই পৰাঠাবোৰ ৰেডি কৰি আছোঁ এই স্পেচিয়েল সানডে ব্ৰাঞ্চ মেনুটো মই বহুত দিনতে আগতে আৰম্ভ কৰিছিলোঁ কিন্তু মোৰ নিজৰ অসুস্থতাৰ কাৰণে মই কণ্টিনিউ কৰিব পৰা নাছিলোঁ মাজতে সেইকাৰণে ভাবিছোঁ যে আকৌ আৰম্ভ কৰোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে আকৌ আগৰ দৰে মৰম দিব আৰু আদৰি ল'ব বুলি আৰু এইফালে মোৰ আলু আৰু কণীৰ দমখিনি ৰেডি হৈ গৈছে প্ৰায় ইয়াতে মই দি দিলোঁ এয়া অলপমান কেটচাপ আৰু যিখিনি আলু আছিলে সেইখিনি হেতাখনেৰে মই এনেদৰে লাহে লাহে ভাঙি দিবলৈ চেষ্টা কৰিম এনে কৰিলে আঞ্জাখনৰ কনসিস্টেন্সিটো আৰু ইয়াৰ টেষ্টটো বহুত বেছি বাঢ়ি যাব আৰু ভাল লাগিব খাবৰ কাৰণে আৰু এয়া চাওক এখন পৰাঠা মই লৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাও যে ইয়াৰ ভিতৰত মটৰবোৰ কেনেদৰে ষ্টাফ হৈ গ'ল আৰু এয়া চাওকচোন এইখিনি মই ভিতৰত দেখাইছোঁ ইমান ধুনীয়াকৈ মছলাদাৰ মানে মটৰৰ যিটো পেষ্ট ৰেডি কৰিছিলোঁ ধুনীয়াকৈ ষ্টাফ হৈ গ'ল আৰু খাবলৈ যে বহুত বেছি ভাল আছিলে আৰু স্পেচিয়েল এয়া লগত লৈছোঁ আমি এগ আৰু আলুৰ যিখন তৰকাৰী বনাইছিলোঁ মই একদম ৰেডি হৈ গ'ল আৰু একাপ চাহৰ সৈতে আজি আমাৰ সানডে ব্ৰাঞ্চ মেনু ইমানেই আছিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই তেন্তে অন্য এটা দিনত আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক এতিয়া মই লৈছোঁ বিদায় বাই